নমস্কাৰ বন্ধুসকল, এটা শুভ দিন হোক সকলোৰে। আৰু মই এটা সুন্দৰ কামত গৈ আছোঁ। আমাৰ স্কুল, মোৰ ভণ্টি আৰু মোৰ স্কুল সংগমকলা মাধুৰী গগৈ সংগমকলা একাডেমিজ এক্সাম আহি আছে লক্ষ্ণৌ ইউনিভাৰ্চিটিৰ, মানে লক্ষ্ণৌ ভাতখাণ্ডেৰ এক্সামৰ কাৰণে আমি কিছুমান প্ৰিপেৰেশ্যন থাকে ষ্টুডেণ্টৰ কাৰণে। যেনে এক্সামৰ কাৰণে কিছুমান ফৰ্ম থাকে, লক্ষ্ণৌৰ পৰা আহে। ফৰ্মখন আনিব গৈ আছোঁ ভণ্টি আৰু মই। স্কুলৰ কাৰণে এক্সাম আছে আমাৰ, জানুৱাৰীত আছে ন? জানুৱাৰীত এক্সাম আছে আমাৰ। তাৰপাছত ফৰ্মবোৰ ল'ম, ফৰ্মবোৰ কাৰ পৰা ল'ম আৰু কেনেকুৱা ধৰণৰ ফৰ্ম গোটেইখিনি দেখুৱাই আছোঁ। লক্ষ্ণৌ ভাতখাণ্ডেৰ আণ্ডাৰত আমাৰ এক্সামবোৰ হয় সংগীতৰ। বাকীখিনি মোৰ ভণ্টি ক'ব, কৈ দিয়াচোন। যিহেতু ইণ্ডিয়ান ক্লাছিকেল মিউজিকৰ এক্সামবোৰ ভাতখাণ্ডে সংগীত বিদ্যালয়ৰ আণ্ডাৰত হয়, গতিকে তাৰ পৰাই ফৰ্মবোৰ আহে আৰু ফৰ্মবোৰ আমি য'ত এক্সাম চেণ্টাৰ আছে তাৰ পৰা আমি কালেক্ট কৰিবলৈকে গৈ আছোঁ। আৰু কিবা কিবি কাম আছে, গতিকে গোটেইখিনি কাম একেলগে কৰি গুচি আহিম। তো আজি ভিডিঅ'টো ফুল ইণ্টাৰেষ্টিং হ'ব গৈ আছে। আপোনালোকে চাই থাকিব, সদায় আপোনালোকে ছাপোৰ্ট কৰি গৈ আছে আৰু ছাপোৰ্ট কৰি থাকিব। ধুনীয়া ধুনীয়া সুন্দৰ সুন্দৰ ভিডিঅ' দি যাই গৈ থাকিম, কথা দিলোঁ। তো আজিৰ ভিডিঅ'টো আৰম্ভ কৰিলোঁ, আমি গৈ আছোঁ। আচ্ছা, মই ইয়াতে গৰম চিঙৰা খাওঁ মাজে মাজে, বহুত ধুনীয়া গৰম গৰম চিঙৰা বনাই আছে এইপিনে, একদম গৰম। মই ইয়াতে খাব সময় পুৰে ধুনীয়া চিঙৰা খুৱাই ৰাতিপুৱাৰ পৰা। আজি গৰম গৰম চিঙৰা খাম, এতিয়া দেখুৱাই গ'ল গৰম গৰম চিঙৰা একদম ডাবল। चटनी बिना कैसे सिंगरा बने। बहुत टेस्टी है, टेस्टी सिंगरा खाले मैं सदा मिठा बस्तु এটা খাওঁ। তো মিঠা বস্তু আজি ইয়াতে ৰসগোল্লা নাই বুলি কৈছে খুৰাই, সেইকাৰণে লাড্ডু দিব। লাড্ডু ভালনে? লাড্ডুটো খুৰা খুৰাৰ বস্তুবিলাক আইটেমবিলাক খুব ধুনীয়া হয়। খুৰাৰ দোকান ক'ত আছে জানে? মই কৈ দিছোঁ, এড্ৰেছটো আহিব পাৰে। বনগাঁও কলেজখনৰ কাষতে হয়। আপোনালোকৰ এইখিনি কি বুলি কয়? বনগাঁও বুলি কয়, কি বুলি কয়? মাঝিপাৰা। বনগাঁও কলেজৰ ওচৰতে কলেজ ৰোড মাঝিপাৰা। ইয়াতে আহিব পাৰে। বহুত ধুনীয়া ধুনীয়া চিঙৰা বনায়, সৰু সৰু, আৰু চব আইটেমেই বহুত ধুনীয়া ইয়াৰ খুৰাৰ। গোটেইখিনি আইটেম ধুনীয়া আইটেম। চিঙৰা ঘৰৰ কাৰণে পেকিং কৰি আছে, ঘৰৰ কাৰণে চিঙৰা, ঘৰৰ কাৰণে এই গুমৰ লাড্ডুটো লৈছোঁ 5টা, বৰ টেষ্টি হয়। তো হৈ গ'ল আমাৰ পেট পূজা, বঢ়িয়াকৈ খালোঁ। টেষ্টি টেষ্টি চামোচা, আৰু বহুত বেছি দামো নহয়, অনলি 5 ৰুপিজ নেকি বন্ধে? অনলি 5 ৰুপিজ হয়। বহুত ধুনীয়া, বৰ ধুনীয়া টেষ্টি হয়। সেইখন বনগাঁও কলেজ, সেইফালে সেইখন ওচৰতে এইটো ৰাস্তা। সেয়া খুৰাৰ দোকানখন এইখন। তো এতিয়া গমন আমাৰ কাৰ্যৰ দিশে গৈ আছোঁ, বেলতলা। বেলতলা মই আহি পাইছোঁ য'ত মানে আমাৰ ফৰ্ম কালেক্ট কৰিম পৰীক্ষাৰ বাবে। এইটো অফিচ, এখন এখন বিদ্যালয়, সংগীত বিদ্যালয় হয়। ফৰ্মখিনি দিছে, খুৰাৰ পৰা কালেক্ট কৰিম, দেখুৱাই আছে। সংগীত বিদ্যালয়খনৰ তেওঁলোক অনাৰ হয়। এয়া খুৰা নমস্কাৰ। তেখেতে এতিয়া ফৰ্ম ওলাই আছে আমাৰ এক্সামৰ কাৰণে। ফৰ্মবোৰ এনেকুৱা ধৰণৰ হয় স্কুলৰ, মই দেখুৱাই আছোঁ। এয়া হ'ল ফৰ্ম, মই দেখুৱাওঁ। এয়া হ'ল ফৰ্ম মিউজিক, মানে আপোনাৰ ভাতখাণ্ডেৰ যিবোৰ এক্সাম দিয়া হয় এইবোৰ ফৰ্ম ফিল আপ কৰিবলৈ হয়। এয়া হ'ল আপোনাৰ ভাতখাণ্ডে সংগীত বিদ্যাপীঠ লক্ষ্ণৌ, মানে এইখন হ'ল ফৰ্ম। আপোনাৰ ভাতখাণ্ডেৰ আণ্ডাৰত যদি এক্সাম দিব হয় এই ফৰ্মখন ফিল আপ কৰিব লাগে। আৰু ফৰ্মৰ ফিজ বেলেগ বেলেগ ক্লাছ অনুযায়ী বেলেগ বেলেগ হোৱা যায়, বেলেগ বেলেগ হয় নে খুৰা? হয় হয় হয়। তো এইখন মই আজি ফিল আপ কৰি আনি মোৰ ষ্টুডেণ্টছখিনি ফিল আপ কৰি পিনে ইভিনিং আপোনালোকক জমা দিম আজি। তো এইখনেই হ'ল ফৰ্ম। মই এতিয়া ভণ্টি গ'ল পাৰ্লাৰ, তাৰপিছত এতিয়া ৰখিও ভাল লাগে, কোনে কি কৰিছে, কেনেকৈ গৈছে, কিছুমান বস্তু অবজাৰ্ভ কৰিব পৰা যায়। কাৰণ মই যেতিয়া এক্টিং শিকিছিলোঁ মোৰ ইনষ্টিটিউটত, এটা কথা শিকাইছিলে মোৰ টিচাৰসকলে, যে বাছত গ'লেও বা গাড়ীত গ'লেও বা ৰখি থাকিলেও ৰাস্তাত
সকলোকে অবজাৰ্ভ কৰিব দিছিলে মানে সকলোৰে ভিতৰত এটা এটা নিজৰ নিজৰ কেৰেক্টাৰ থাকে সেই কেৰেক্টাৰবোৰ এক্টিঙত মেইন কথা এটাই কথা যে সকলোৰে কেৰেক্টাৰবোৰ লৈ নিজৰ মাজত ৰাখি থ'ব লাগে যাতে আপোনাক যেনেকুৱা ধৰণৰ কেৰেক্টাৰ নিদিয়ক কিয় কাৰণ আপুনি আগতে দেখি আহিছিলে বা অবজাৰ্ভ কৰিছিলে সেইটো ফটাফট মানে ডায়লগেৰে হওক বা এক্সপ্ৰেছনেৰে হওক প্ৰকাশ কৰিব পাৰে বহুত ধুনীয়া বস্তু মই তাকে অবজাৰ্ভ কৰি থাকোঁ মাজে মাজে আৰু ধুনীয়া ধুনীয়া দোকান চাওঁ ধুনীয়া ধুনীয়া ঘৰ চাওঁ মই ঘৰ চাই বহুত ভাল পাওঁ ধুনীয়া ধুনীয়া তো মই দেখুৱাই আছোঁ এইখন হ'ল কলকাতা ৰোল ইয়াতে মাজে সময়ে ভণ্টি মই সকলো আহি খাওঁ ধুনীয়া ধুনীয়া আজিকালি শ্ব'ৰুম খুলিছে ছাৰ্ভেত মই ৰখি আছোঁ আৰু বহুত বেছি গৰম আজি এয়া কাৰণে পাৰ্লাৰৰ ভিতৰত মাতিছে পাৰ্লাৰত আছে আমাৰ ফ্ৰেণ্ড এয়া পাৰ্লাৰ हेलो कैसे ब्रो हेलो हेलो मैं बढ़िया हूँ तुम कैसे हो अच्छा तो भंटी कोई এইফালে ভণ্টি কাম চলি আছে একদম মাতি দিলে অনিল নাই এইয়া অনিল ভাই How are you? Good. Hello অনিলৰ এইফালে ইপিনে মোৰ ফ্ৰেণ্ড আছে বহি পিনে হাই হাই ধুনীয়া পাৰ্লাৰ এখন আহিব পাৰে ভণ্টিহঁতে মাজে সময়ে কেম্পবোৰ কৰি থাকে আৰু ময়ো কৰোঁ অলপ টাইম বহোঁ ঠাণ্ডা অ'কে মানে মই কৈছিলোঁ যে হেয়াৰ ৱাছ কৰিলে ঘৰত কৰিব নোৱাৰি চ' এইখিনি প্ৰথমে কৰিব তাৰপাছত চুলিখিনি অকণমান ঠাণ্ডা হ'বলৈ দি দেৱানে ধুৱাই দিব সেয়াই হ'ব হেয়াৰ ৱাছ অ'কে চাহ খাই আছোঁ মই বুলেট এখন লোৱাৰ প্লেনিং কৰিছিলোঁ অনিলৰ বুলেট এখন আছিলে কিন্তু তাৰ আগতে মই আকৌ এক্টিভাখন ল'লোঁ তেওঁ কৈছে যে এক্টিভাখন বেছি ভাল আৰু এক্টিভা আৰু বুলেটৰ ডিফাৰেঞ্চ দুটামান কৈছে क्या बोला एक्टिवा बुलेट का डिफरेंस बोले दो बोलिए दो डिफरेंस अच्छे और बुलेट कैरी करने में बड़ा इजी क्या स्कूटी में सामान को कैरी करने में इजी सामान कहीं भी आप रख सकते हो इजी बहुत इजी प्रोसेस लेकिन तो आपका तो चलाने में भी बहुत इजी कंफर्ट हाँ। कोई चीज़ का कोई झमेला नहीं है बैठो और सीधा चलते बनो बाइक में आप सामान नहीं रख सकते और बुलेट क्या है जब रुकता है तो थोड़ा हेवी भी होता है ना तो वो चीज़ का थोड़ा सा डिफरेंट भी है स्कूटी इज़ बेस्ट मेरा हिसाब से इसके लिए थैंक यू बट मेरा मन है थोड़ा बुलेट नहीं वो अलग बात है बुलेट क्या हो गया एक शौक वाला चीज़ जो आप लॉन्ग ड्राइव के लिए जाना उसको आप मॉडिफाई करके आप ज़्यादा उसको बनाओगे तो वो अलग चीज़ है अदरवाइज देखा जाए कंपैरिजन अगर देखा जाए तो स्कूटी इज़ बेस्ट माइलेज बेस्ट कैरी करने में इजी कंफर्टेबल सब कुछ में अच्छा तो मैं प्लेन चेंज কৰিব লাগিব যেন পাইছোঁ লাহেকৈ অনিলে ক'লে এতিয়া প্লেনিং চেঞ্জ এক্টিভেই থাকিব মই দাদা এজনৰ দোকানত আহিছোঁ হানিপুৰদা মোৰ সেইফালে হানিপুৰদা মোৰ দাদা হয় বন্ধু হয় হয়নে বেষ্ট হয় বেষ্ট আৰু মোৰ এইবোৰ যিমান কাপোৰবোৰ আছে চব দাদাৰ এবাৰ আপুনি দুৰ্গা পূজাত ধুনীয়া দিম বুলি কৈছিল দুৰ্গা পূজাত আহিলেই হ'ল তোমাক মই গিফ্ট দি গিফ্টটো গিফ্টে বাৰু এইটো কোৱা নাছিলোঁ এই হেৰি থেংক ইউ গিফ্টৰ কাৰণে আগতীয়াকৈ তাৰপিছত কাপোৰ জিন্স দুটামান ৰাখিব লাগিব আপোনাৰ এড্ৰেছটো কৈ দিয়কচোন দোকানৰ সকলোৱে আহিব মাইৰান্দা এপাৰ্টমেণ্ট হাউচিং বেলতলা গুৱাহাটী 28 পুৰা ফুল এড্ৰেছ দি দিছে ইয়াতে সকলোৱে আহে প্ৰস্তুতি বা জুবিন দাও আহে ময়ো আহোঁ ভণ্টি আহে মাধুৰী গোটেইবোৰে আমি ইয়াতে আহোঁ কালেকশ্যনছখিনি খুব ধুনীয়া ৰাখে দাদাই এইখিনি আমাৰ ল'ৰাৰ ছেকশ্যন আৰু এইপিনে লেডিজ কালেকশ্যন আপুনি ধুনীয়া চাৰ্ট এটা পিন্ধি আছে ধুনীয়া চাৰ্ট এটা পিন্ধি চাৰ্ট আছে এইটো তোমাৰ সাইজ আচ্ছা এইটো মোৰ সাইজ বোলে
একদম বঢ়িয়া ভণ্টিকো লগ পাই গ'ল পূজাৰ বস্তু পূজাৰ বস্তু অলপ অলপকৈ সোমাইছে এতিয়া লাহে লাহে চব। নতুন নতুন কুৰ্তি মোক কৈছে চাইছে। নিপুণে কৈছে যে জিন্স দিব বুলি দুটা আহি যাবা দুটা ধুনীয়া জিন্স দিব আৰু মোক কি দিব কুৰ্তা দিবা কুৰ্তা আমাৰ কালচাৰৰ যিমান মানুহ আছে সকলোৱে আহে আৰু ধুনীয়াকৈ ধুনীয়া কালেকশ্যনবোৰ লয় এখন ধুনীয়া দোকানত আহিছিলোঁ দেখুৱালোঁ মোৰ বন্ধু সম দাদা সকলো হয় গৈ থাকোঁ দাদা তেনেহ'লে লগ পাম লগ পাম লগ বহুত বহুত ভাল লাগিলে থেংক ইউ ভেৰি মাছ তো ওলালোঁ এতিয়া গৈ আছোঁ ঘৰলৈ বহুত বেছি গৰম তো মই কুৰ্তি এটা ল'লোঁ এই দোকানখনৰ পৰা পুৰা ঠাণ্ডা কুৰ্তি মোৰ সৰুৰ পৰাই বহুত ফেভৰেট হয় তো ফুৰ্তি চলিয়ে আছে এতিয়ালৈকে ডাঙৰলৈকে কুৰ্তি গাড়ীৰ ওচৰলৈকে গৈ আছোঁ বহুত গৰম তো ঘৰ আহি পালোঁ আহি পিনে পাৰ্কিং কৰিলোঁ মোৰ গাড়ী সেয়া গাড়ী পাৰ্কিং কৰিলোঁ আজিৰ দিনটোৰ সম্পূৰ্ণ মই ক'ত ক'ত গ'লোঁ কি কৰিলোঁ আৰু এটা বেলেগ ইণ্টাৰেষ্টিং বস্তু হয়তো হ'ল ভাতখাণ্ডেৰ যিসমূহ ফৰ্ম সেইখিনি আনিবলৈ গৈছিলোঁ সেইখিনি হ'ল ল'লোঁ ইয়াৰ পাছত যিখিনি কাম আছিলে আজি কৰিলোঁ ধুনীয়াকৈ আৰু ভিডিঅ'টো আই হোপ আপোনালোকে চাই এনজয় কৰিব তো আপোনালোকৰ লাইক কমেণ্ট শ্বেয়াৰ সদায় মোৰ কাৰণে প্ৰয়োজন তো আপোনালোকৰ সদায় ছাপোৰ্ট লাগিব আৰু ধুনীয়া ধুনীয়া ভিডিঅ' আনি আছোঁ আপোনালোকৰ আগবঢ়াই যাম কথা দিলোঁ তো আজি ভিডিঅ'টো চাই কেনে পালে প্লিজ কমেণ্টত জনাব আৰু আনি আছোঁ সুন্দৰ সুন্দৰ ভিডিঅ' আপোনালোকৰ বাবে তো আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ ধন্যবাদ